আজি মই মাছৰ মানে জাল বুলি কয়, মাছৰ জাল এখন মই বনাম। আৰু মাছৰ জালটোৰ কাৰণে লৈছোঁ 2টা পিঁয়াজ আৰু এই এফাই পিঁয়াজ, এটা সৰু চাহ আলু লৈছোঁ আৰু সৰু সৰু 3টা মই বিলাহী লৈছোঁ আৰু এইকেইটা জলকীয়া লৈছোঁ। জলকীয়াকেইটা জ্বলা নাই, আমাৰ অসমৰ দৰে জ্বলা নহয় ইয়াতে। তাৰপৰা এইখিনি মই এটা নহৰু লৈছোঁ। তাৰপৰা এইখিনি ফুলা ধনিয়া, নচিব বেয়া, আমাৰ অসমত কি ধুনীয়া ধুনীয়া পায়, ইয়াত ফুলা ধনিয়া এইখিনি বাৰু মই এইখিনি লৈছোঁ, লকডাউনৰ কাৰণে নোপোৱা হৈছে। তাৰপৰা মাছ লৈছোঁ, ইয়াতে সৰু সৰু পিচৰ মাছ লৈছোঁ, মই 8 পিচ মাছ লৈছোঁ। তাৰপৰা ইয়াতে আছে এইখিনি সৰিয়হ হয়, ক'লা সৰিয়হ হয়, অলপমান ক'লা সৰিয়হ লৈছোঁ মই। এইখিনি জিৰা গুড়ি লৈছোঁ, ধনিয়া গুড়ি লৈছোঁ, এইখিনি জলকীয়া গুড়ি লৈছোঁ, এইখিনি আদা নহৰু পেষ্ট লৈছোঁ, এইখিনি গৰম মছলা আৰু এইখিনি ধনিয়া গুড়ি। এইখিনি হৈছে মোৰ উপকৰণ। এতিয়া আমাৰ অসমৰ যিখিনি মাছৰ জাল হয় সেইখিনি খাই পেলাই আমাৰতো জিভাৰ পানী পৰি থাকে, যেনেকৈ আপোনাৰ দৰিকণা, মোৱা, পুঠি খলিহনা এইবিলাকৰ যেতিয়া আমি আদাৰ পাত, আপোনাৰ এই টেঙা আদাৰ পাত আৰু এইফালে জলকীয়া আৰু এই গোন চানা, আমি কামৰূপত গোন চানা বুলি কওঁ, গোন চানা, মান ধনিয়া এইবিলাক দি পেলাই যেতিয়া আমাৰ এখন জাল বনোৱা হয়, সেইখন জাল কি খাব একেবাৰে, কিমান টেষ্টি। এতিয়া মই ইয়াতে আদাৰ পাত এইবিলাক মই ক'ত পাম, মান ধনিয়া ক'ত পাম, এইবিলাক পোৱা নাযায় ইয়াতে। এতিয়া মোৰ জালখন এই অলপমান বেলেগ টাইপৰ, আৰু এইখনো আপোনালোকে খাই চাব, এইখনৰ টেষ্টটো কেনেকুৱা লাগে। আমাৰ অসমৰ মহিলাটোৰো গেৰেণ্টি, আমাৰ অসমৰ মহিলাৰ দৰে মানে ৰান্ধনি নাইয়ে। বেলেগৰ কথা নহয়, আমাৰ অসমৰ মহিলাই অকণমান কিবা এটা মানে লামটো পকাই দিলেই আমাৰ কিমান টেষ্টৰ খানা হয়। আমাৰ অসমৰ মহিলাৰ দৰে কামৰ মহিলা কোনো মানে ৰাজ্যতে নাই, সেইটো জানিবলগীয়া। কিন্তু তাতে অলপ আকৌ যদি আমি অকণ ডিফাৰেণ্ট কৰোঁ, তাতে আকৌ বেলেগ এটা টেষ্ট পোৱা যাব। এইখিনি কেতিয়াবা চাবচোন, মই এতিয়া দেখুৱাম কেনেকৈ বনাই। বিলাহীখিনি এনেকৈ কাটি ল'লোঁ, এনেকৈ মিডিয়াম চাইজত এনেকৈ কাটি ল'লোঁ। আলু এটা যে সৰু দিছিলোঁ, এইটো এনেকৈ মই সৰু সৰুকৈ কাটি ল'লোঁ। পিঁয়াজখিনি এনেকৈ মিডিয়াম ষ্টাইলত কাটি ল'লোঁ। আৰু এটা নহৰু যে লৈছিলোঁ, সেইটো নহৰু মই এনেকৈ চকলিয়াই লৈছোঁ। আৰু এই জলকীয়াখিনি এইখিনিও মই এনেকৈ কাটি দিছোঁ সৰু সৰু। এইটো পকা জলকীয়া যে দিব লাগিব এইটো কথা নহয়, মোৰ তাতে পকা জলকীয়া আছিলে, সেইকাৰণে মই দিলোঁ তেনেকৈ। যিকোনো জলকীয়া দিব পৰা যায়। এতিয়া মই ধনিয়াখিনি এনেকৈ কাটি লৈছোঁ। এইখিনি গোটেইখিনি এতিয়া মই কেনেকৈ বনাম সেইখিনি মই এতিয়া আপোনালোকক দেখাই আছোঁ। তেলখিনি গৰম হৈ গৈছে, মাছখিনি ফ্ৰাই কৰি ল'ম এতিয়া। মাছখিনিত মই অকণমান তেল, নিমখ আৰু অকণমান জলকীয়া গুড়ি মিক্স কৰি পেলাই দিছোঁ। আৰু এনেকৈ যেতিয়া ফ্ৰাই কৰা যায়, মাছটো বহুত ভাল লাগে, খাই পেলাই টেষ্টি লাগে। আৰু এনেকৈ যদি ভজা মাছ, আমি ছিংগল ভজা মাছ খাওঁ, ডাইৰেক্ট এনেকৈ অকণমান জলকীয়া গুড়ি, নিমখ, হালধি, তাৰপৰা এনেকৈ যদি আৰু অকণমান নেমু ৰস দিব লাগে, আচলতে নেমু ৰস চেপি দিব লাগে। যদি আমি খালি ভাজা মাছ খাওঁ তেতিয়াহ'লে বহুত টেষ্টি লাগে। ৰন্ধাৰ কাৰণে নহয়, খালি যদি আমি ফ্ৰাই মাছ খাওঁ তেতিয়াহ'লে এনেকৈ জলকীয়া গুড়ি, নেমু ৰস, এইটো ইফালে
আপোনাৰ নিমখ এনেকৈ গোটেই মিক্স কৰি পেলাই যদি ফ্ৰাই কৰা যায় বহুত টেষ্টি লাগে খাই। এতিয়া মই অকণমান দিছোঁ যিহেতু মই গ্ৰেভি একেবাৰে মানে টাইট গ্ৰেভি বনাম, সেইকাৰণে মই অকণমান জলকীয়া গুড়ি দিছোঁ যাতে অলপমান খাই টেষ্ট পায়। আমাৰ এতিয়া কেৰাহী গৰম হৈ গ'ল, মাছ ফ্ৰাই হৈ গ'ল মোৰ। এতিয়া মই ৰেডি কৰিছোঁ বনোৱাৰ কাৰণে। সৰিয়হখিনি মই দি দিছোঁ, অকণমান যে সৰিয়হ দিছিলোঁ ৰাখিছিলোঁ সেইখিনি মই দি দিছোঁ। এতিয়া ফাৰ্ষ্ট টাইম মই সৰিয়হটো দি দিলোঁ। তাৰপিছত মই দিছোঁ পিঁয়াজ। এইখিনি ভালকৈ লাৰি চাৰি দি এইখিনি হালধি দিছোঁ। জুইটো এইখিনি সময়ত একেবাৰে ফুল ভলিউমতে দিলে হ'ল। এইবাৰ দিছোঁ নহৰু, জলকীয়া, নহৰু জলকীয়া দিছোঁ এইবাৰ। এইবাৰ দিছোঁ বিলাহীখিনি। মছলাখিনি মই এইকাৰণে দেৰিকৈ দিছোঁ। বিলাহী যেতিয়া পানী উঠিব তাৰ ওপৰত মছলাখিনি দিলে ভাল হ'ব। তাৰমানে কি ডাইৰেক্ট তেলত যেতিয়া মছলা দিয়া যায়, তেলত মছলা দিলে পুৰি যায়। এইবাৰ দিম মছলাখিনি। এইবাৰ দিম আদা নহৰু পেষ্ট।
এইবাৰ দিম গৰম মছলাখিনি সেইকাৰণে ইয়াৰ লগত দিওঁ, মই পিছত নিদিওঁ। মই একেলগে দিলে টেষ্টটো মই ভাল পাওঁ। এবার দিছোঁ পানী অকণমান দিছোঁ। এবার অকণমান আমি উতলিব দিওঁ, তাৰপিছত আমি নিমখ দি আছোঁ। খিনি দিম। ফাৰ্ষ্ট টাইম নিমখ দি লৈছোঁ, জোখ অনুযায়ী নিমখ দি লৈছোঁ। এইখিনি মিহলাই দিয়ক। মাছখিনি দি দিছোঁ আমি। মাছখিনি এইবাৰ এনেকৈ একেবাৰে লেটিয়াই দিয়ক। জুলীয়া নকৰোঁ, এনেকৈ গ্ৰেভিয়ে ৰাখি দিম। আৰু ক'ৰবাত 3 মিনিটমান এনেকৈ 2-3 মিনিট ৰাখিলে হ'ল। এইবাৰ জুইটো কমাই দিলে, জুইটো কমাই দি ঢাকি দিছোঁ আৰু 2 মিনিট, মোটামুটি 2 মিনিটত হৈ যাব টোটেলি। আমাৰ এতিয়া হৈ গৈছে। এইখিনি মই অকণ ৰাখিছোঁ, গ্ৰেভি অকণ ৰাখিছোঁ। এতিয়া ইয়াতে খাই চাব কেতিয়াবা। এইটো খোৱাৰ যিটো মোৰ টেষ্ট হয়, এইটোতো মই এতিয়া দেখুৱাব নোৱাৰিম আপোনালোকক। আপোনালোকে নিজে নিজে ল'ব লাগিব, ভাবিব লাগিব। আৰু ইয়াত মই ধনিয়াখিনি দি দিছোঁ। ধনিয়াখিনি ইয়াত মই দি দিছোঁ। এতিয়া আমি বন্ধ কৰি দিওঁ, হৈ গৈছে।